আজি আমাৰ নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰাই বৰক্ষেত্ৰী মহাবিদ্যালয়ত ড্ৰাগছ সম্পৰ্কে আজি ড্ৰাগছ যিটো ব্যাধি ইমান বিস্তৃত হিচাপে আমাৰ ৰাইজৰ মাজত সোমাই পৰিছে তাৰ পৰিপ্ৰেক্ষিতত আজি এটা এৱাৰনেছ প্ৰগ্ৰেম তেখেতসকলৰ ৰিচোৰ্চ পাৰ্চনৰ দ্বাৰাই ইয়াত এটা আমাৰ ভাল এটা টপিকৰ ওপৰত ডিছকাশ্যন হ'ল আৰু এই ডিছকাশ্যনটোত আমি আচলতে উপকৃত হৈছোঁ এইটোৱেই যে ড্ৰাগছ কেনেকৈ মানুহ আসক্ত হয় আৰু ড্ৰাগছৰ পৰা যে মুক্ত হ'ব পাৰি আমি যিসকলে ৰিহাব চেণ্টাৰ চলাই আছে বা যিসকলে এই ড্ৰাগছত ভিতৰত সোমাই পৰিছিল তেওঁলোকে ৰিকভাৰী হৈ তেওঁলোকে আজি আগতে এটা অনুষ্ঠান চলাই আছে ৰিহাব চেণ্টাৰ চলাই আছে গতিকে তেখেতসকলৰো যিটো এক্সপিৰিয়েঞ্চ তেখেতসকলে আমাক ব্যক্ত কৰিলে কেনেকৈ ড্ৰাগছ আসক্ত হ'লেও কেনেকৈ তাৰ পৰা নিৰ্মূল কৰি তাৰ পৰা ওলাই আহিব পাৰে তেখেতসকলে সেইটো পৰামৰ্শ দিছে যিহেতু তেখেতসকলে নিজেই এদিন ড্ৰাগছ আসক্ত আছিল মই এই পৰিৱেশত তেখেতসকলক মই ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ আৰু মই এজন এই মোকালমোৱাবাৰীৰ সচেতন নাগৰিক হিচাপে মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি ৰাইজো আচলতে সজাগতা আমাৰ ৰাইজত থাকিব লাগিব ৰাইজ সজাগ হ'ব লাগিব আৰু ড্ৰাগছ আসক্ত ব্যক্তিসকলক আমি চিনাক্ত কৰি তেখেতসকলক আমি মাৰধৰ কৰি বা অত্যাচাৰ কৰি বা তেখেতসকলক আওকাণ কৰি আচলতে সমাজটো আমি সংস্কাৰ কৰিব নোৱাৰিম তেখেতসকলক মৰম আৰু আমাৰ স্নেহৰ মাজেৰে ড্ৰাগছটোৰ পৰাই কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেইটো বস্তু তেখেতসকলক বুজাই আমাৰ যিসকলে আগতে ড্ৰাগছ খাইছিল সেই ড্ৰাগছ আজি তেখেতসকলে এৰি 8-9 বছৰ কেনেকৈ ড্ৰাগছ নোখোৱাকৈ আছে আৰু থাকিব যে পাৰি ইয়াৰ ওপৰত আমি আমাৰ ৰাইজে এৱাৰনেছ প্ৰগ্ৰেম আমি পাতিব লাগিব আৰু তেখেতসকলকো আমি ইয়াৰ মাজত মাতি আনি সেই যিসকল ড্ৰাগছ আসক্ত ব্যক্তি আছে তেওঁলোকক আমি তেওঁলোকৰ দ্বাৰাই বুজনি দিব লাগিব কাৰণ তেওঁলোকে বহুতে ভাবে যে আমি যিহেতু এবাৰ ড্ৰাগছ খালোঁ আমি হয়তো ইয়াৰ পৰা ঘূৰি আহিব নোৱাৰিম গতিকে তাৰ পৰা যে ঘূৰি আহিব পাৰি ইয়াৰ যে উপশম আছে সেইটো আমি তেখেতসকলৰ ৰিহাব চেণ্টাৰৰ পৰাই তেওঁলোকক মাতি আনি আমি সচেতন সমাজে সকলোৱে একত্ৰিত হৈ ইয়াত কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নাই কাৰণ এখন সমাজ যেতিয়া নষ্ট হ'ব তাত জাতি ধৰ্ম বৰ্ণ বা দল এইবিলাক একো নাথাকিব কাৰণ আমাৰ কাৰণ ভাল ছ'চাইটি লাগে গতিকে আমি সকলোৱে লগ হৈ সচেতন নাগৰিকসকলে তেওঁলোকক লগত লৈ আমি এৱাৰনেছ প্ৰগ্ৰেম পাতি সেই এৱাৰনেছ প্ৰগ্ৰেমৰ জৰিয়তে আমি সমাজখন সংস্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব